হাই গাইজ, যাযাবৰ অসমীয়া ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি কৰ্মসূত্ৰে গোৱালপাৰাৰ পৰা লক্ষীপুৰলৈ ভ্ৰমণ কৰি আছোঁ আৰু এতিয়া গোৱালপাৰাৰ মাজমজিয়াত আমি আছোঁ আৰু ইয়াৰ পৰাই যাত্ৰা আৰম্ভ কৰিছোঁ। আৰু আপোনালোকে দেখিবলৈ পাইছে বহুত জোৰেৰে বৰষুণ হৈ আছে। এই বৰষুণৰ মাজেৰেও আমি আগবাঢ়িবই লাগিব, কাৰণ আমাৰ প্ৰয়োজনীয় কাম আছে। কাম কৰিবলৈ হ'লে নিশ্চয় যাবই লাগিব। তো এতিয়া আমি ইয়াৰ পৰা যাত্ৰা আৰম্ভ কৰিছোঁ। এয়া চাওক, বৰষুণ হৈ আছে, কিন্তু তথাপি গাড়ী বহুত চলাচল হৈয়ে আছে। নিজৰ কামৰ প্ৰতি যাৰ গুৰুত্ব আৰু দায়বদ্ধতা আছে, তেওঁ নিশ্চয় কাম কৰিবই, সেয়া লাগিলে যিকোনো পৰিস্থিতিয়েই নহওক কিয়। হিয়াৰ বাহিৰ সুৰ হোৱানা সুৰেৰে দিয়ানা প্ৰেৰণা, হিয়াৰে সাৱতী ৰোৱানা প্ৰেমৰ চুপাসনা, প্ৰেমৰ চুপাসনা, প্ৰেমৰ চুপাসনা। হিয়াৰ বাহিৰ সুৰ হোৱানা সুৰেৰে দিয়ানা প্ৰেৰণা, আৰু কিছু দূৰ অহাৰ পিছত আমি এয়া ৰংচাই বজাৰ পালোঁ। বৰষুণৰ মাজতো বজাৰ কিন্তু চলি আছে। মানুহে ছাতি লৈ লৈ হ'লেও বজাৰ কৰি আছে। বজাৰত বহুত ভিৰ। ইয়াত লাহে লাহে পাৰ হ'ব লাগিব। বাছখনো ৰখাই দিলে, ইয়াতে ছাইডেৰে গুচি যাব লাগিব। আৰু এনেকৈয়ে ৰংচাই বজাৰ লাহেকৈ পাৰ হ'লোঁ। আৰু ৰংচাই বজাৰ পাৰ হৈ আমি কিছু দূৰ যোৱাৰ পিছতেই এক সুন্দৰ পৰিৱেশৰ মাজত উপস্থিত হ'লোঁ। এয়া দুয়োফালে শাল গছ আৰু মাজেৰে এটা সুন্দৰ ৰাস্তা গৈছে। কি সুন্দৰ পৰিৱেশ চাওক, এয়া এক সুন্দৰ পৰিৱেশ। এই জাগাখিনি কিন্তু দেখিবলৈ যিমান ধুনীয়া সিমান ভয়ংকৰো। ইয়াতে শুনিব পৰা মতে হাতীও ওলায়। ৰাতি ভ্ৰমণ কৰিবলৈ বহুত ভয় লগা। আৰু এইফালে এই ৰাস্তাটো যে গৈছে লেফ্ট চাইডে, এই ৰাস্তাটোৰে গ'লে আমি টিক্ৰিকিল্লা বুলি জাগা এটা আছে মেঘালয়, তালৈকে যাব পাৰোঁ। আৰু আমি এতিয়া চিধা গৈ আছোঁ লক্ষীপুৰ। এনেকৈয়ে আৰু অলপ অহাৰ পিছতে আমি লক্ষীপুৰত প্ৰৱেশ কৰিলোঁ। এই ৰাইট চাইডে যিটো ৰাস্তা গৈছে সিপিনে গ'লে লক্ষীপুৰ মেইন টাউনত যাব পাৰি। আৰু আমি চিধা গৈ আছোঁ আৰু এই ৰাস্তাটোৰে গৈ আহি আমি এতিয়া লক্ষীপুৰৰ থানাৰ ওচৰত পালোঁ আহি। এয়া লক্ষীপুৰ থানা দেখিব পাৰিব, এয়া গেট, লক্ষীপুৰ থানাৰ গেট। আৰু চিধা এই ৰাস্তাটোৰে গ'লে আমি জলেশ্বৰ যাব পাৰোঁ। এতিয়া আমি কামত মনোনিৱেশ কৰিম। আজিলৈ ইমানেই, ধন্যবাদ। জয় আই অসম।